জব ষ্টাৰ এডুকেশ্যন ইতিহাস সম্পৰ্কীয় অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন বুৰঞ্জী বিভাগৰ 1 নম্বৰ প্ৰশ্ন কোন তাৰিখে বগীবিল দলং উদ্বোধন কৰা হয় উত্তৰ 25 ডিচেম্বৰ 2018 চনত 2 নম্বৰ প্ৰশ্ন অসমৰ বগীবিল দলঙৰ দৈৰ্ঘ্য কিমান উত্তৰ 4.94 কিলোমিটাৰ 3 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন উত্তৰ সৈয়দা আনোৱাৰা টাইমুৰ 4 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথম স্বাধীনতা সংগ্ৰামী কোন উত্তৰ কুশল কোঁৱৰ 5 নম্বৰ প্ৰশ্ন অসমত ব্ৰিটিছ শাসনৰ ভেটি কোনে স্থাপন কৰিছিল উত্তৰ ডেভিড স্কটে 6 নম্বৰ প্ৰশ্ন অভিৰুচি ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয় উত্তৰ 3 ছেপ্টেম্বৰ তাৰিখে 7 নম্বৰ প্ৰশ্ন কোন তাৰিখে চিলাৰায় দিৱস পালন কৰা হয় উত্তৰ 9 ফেব্ৰুৱাৰীত চিলাৰায় দিৱস পালন কৰা হয় 8 নম্বৰ প্ৰশ্ন চীনৰ কোন প্ৰদেশৰ পৰা আহোমসকলৰ উৎপত্তি হৈছিল উত্তৰ চীনা প্ৰদেশ ইউনানৰ পৰা 9 নম্বৰ প্ৰশ্ন উপন্যাস সম্ৰাট বুলি কাক জনা যায় উত্তৰ ৰজনীকান্ত বৰদলৈ দেৱক 10 নম্বৰ প্ৰশ্ন কাৰ্বি আংলঙৰ পুৰণি নাম কি উত্তৰ মিকিৰ পাহাৰ জিলা 11 নম্বৰ প্ৰশ্ন মেডাম মেফি উৎসৱ কোন তাৰিখে পালন কৰা হয় উত্তৰ 31 জানুৱাৰী 12 নম্বৰ প্ৰশ্ন অসম আৰক্ষী দিৱস কেতিয়া পালন কৰা হয় উত্তৰ 1 অক্টোবৰত অসম আৰক্ষী দিৱস পালন কৰা হয় 13 নম্বৰ প্ৰশ্ন কোন তাৰিখে শ্বহীদ দিৱস পালন কৰা হয় উত্তৰ 10 ডিচেম্বৰত শ্বহীদ দিৱস পালন কৰা হয় 13 নম্বৰ প্ৰশ্ন 14 নম্বৰ প্ৰশ্ন অসম গেছ ক্ৰেকাৰ প্ৰকল্প কেতিয়া অনুমোদিত হৈছিল উত্তৰ এপ্ৰিল 2006 চনত 15 নম্বৰ প্ৰশ্ন কোন চহৰক ভাৰতৰ চাহ চহৰ বুলি জনা যায় উত্তৰ ডিব্ৰুগড় জিলাক 16 নম্বৰ প্ৰশ্ন সতী জয়মতী দিৱস কোন তাৰিখে পালন কৰা হয় উত্তৰ 27 মাৰ্চত 17 নম্বৰ প্ৰশ্ন জ্যোতি চিত্ৰবন কেতিয়া প্ৰতিষ্ঠা কৰা হয় উত্তৰ 1968 চনত 18 নম্বৰ প্ৰশ্ন লাচিত বৰফুকনৰ পিতৃ কোন আছিল উত্তৰ মোমাই তামুলী বৰবৰুৱা 19 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথম স্নাতক কোন আছিল উত্তৰ আনন্দৰাম বৰুৱা 20 নম্বৰ প্ৰশ্ন অৰ্থাৎ শেষৰ প্ৰশ্নটো অসমৰ একমাত্ৰ ৰাসায়নিক সাৰ প্ৰকল্প ক'ত অৱস্থিত উত্তৰ নামৰূপত অৱস্থিত Thank you for watching Job Star Education ধন্যবাদ